মা কথা এটা শুনচোন। ল'ৰা কি হ'ল তোৰ ক? মা মোক অলপমান পইচা দিবি নেকি? মই কাম এটা কৰিম বুলি ভাবিছিলোঁ। তইনো আকৌ কি কাম কৰাৰ কথা ভাবিলি অ? কৰিম আৰু কিবা এটা কামটো পইচা দেচোন, আগতে কৰিলে গম পাবি নহয়। মোৰ লগত ইমানকে পইচা নাই নহয়, তই দেউতাক খুজি লবি নহ'লে। মোক ঢেৰ পইচা নালাগে নহয়, 4-5 হাজাৰ মান দিলেই হ'ব, বাকীখিনি মই মেনেজ কৰি ল'ম না। ল'ৰা মোৰ লগত ইমান পইচা নাই নহয়, 2,000 মান টকা আছে, যদি সেইটোৱেদি হয় তই লৈ যাব পাৰ আৰু। হ'ব দে, যিমানখিনি আছে সেইটোকে দিবি আৰু, বাকীখিনি মই কিবা এটা কৰিব লাগিব। মই এতিয়া আহিছোঁ দেই মা। কি কাম কৰিবলৈ পইচা বিচাৰিছে সিহে জানে আৰু দেই। যি কি নহওক কিবা এটা কাম কৰিম বুলি তই ভাবিছে। কৃষ্ণ প্ৰভু, আজিৰ পৰা নতুনকৈ এটা কাম হাতত লৈছোঁ, সেই কামটোত যাতে মই ছাকচেছ হ'ব পাৰোঁ তাৰ বাবে অকণমান চকু মেলি চাবা দেই। বস্তু সকলোবিলাক অনা হৈ গ'ল, বনোৱাও হৈ গ'ল মোটামুটি। এতিয়া কাষ্টমাৰলৈ বাট চাই থাকিব লাগিব, কেতিয়াবা আহিব, কোনেবা আহিব। আজি তাতে নতুন প্ৰথমকৈ দোকানখন ইয়াত খুলিছোঁ, কোনোতো গমো নাপায় এনেকুৱা এটা বস্তু মই ইয়াত বনাই বিকিম বুলি। গৈ সাজি হ, দোকান খোলা আছে সাজি হ। এইটো দেখোন আমাৰ গাঁৱৰে ল'ৰা, ইয়াত কেতিয়াবা দোকান দিব লাগে। সুধি আহোঁগৈ, অকণমান কথা পাতি লওঁ, কিহৰ পৰা দোকান খুলিছে ই। ভাইটি তুমি ইয়াত যে, কি খাব কওকচোন? স্পাইৰেল পটেটো খাব নে আন কিবা খাব? ধুনীয়াম দা আপুনি? তুমি বেলেগ কোনোবা বুলিহে ভাবিছিলা নেকি? নক'বা, আজি প্ৰথম দোকানখন খুলিছোঁ নাই, সেইকাৰণে মই ভাবিছোঁ প্ৰথম কাষ্টমাৰ অহা নাই নহয় এতিয়ালৈকে, তো কাষ্টমাৰ আহি কেনে সুধিছে মাতিছে বুলিয়ে ভাবিছোঁ। কি কোৱা, এখন তোমাৰ দোকান নেকি? তুমি খুলিছা দোকানখন? বঢ়িয়া লাগিছে দেই, সুন্দৰ হৈছে, বহুত সুন্দৰ। তোমাৰ দোকানৰ প্ৰথম কাষ্টমাৰ ময়ে তেনেহ'লে ন? আপুনিনো ঘৰে মানুহ, আপোনাকনো কি কাষ্টমাৰ বুলি ধৰিম আৰু। ভাইটি তেনেকৈ ক'লে নহ'ব নহয়, মই এতিয়া ঘৰত নাই নহয়, তুমিও ঘৰত নাই, তুমি তোমাৰ ব্যৱসায় জেগাত আছা দোকানত, আৰু মই ওলাই আহিছোঁ এইফালে টাউনত। তো তেনেহ'লে মই কেনেকৈ তোমাৰ ঘৰৰ মানুহ হ'লোঁ? আমি চিনাকি হয়, ঘৰৰে হয়, কিন্তু ইয়াততো সেইটো নচলিব নহয়। 10 টকাত মই তোমাৰ কাষ্টমাৰ হয়, দিয়া মোক এটা পটেটো স্পাইৰেল দিয়া। কি কয়, স্পাইৰেল পটেটো নে পটেটো স্পাইৰেল, সেইটোকে যি হ'লেও হয়, খাই চাম। তোমাৰ দোকানৰ প্ৰথম কাষ্টমাৰ মই, আৰু মই তোমাৰ দোকানত প্ৰথম বহনি কৰিম দেই। বহি লওকচোন, বহি লওক আপুনি, চিন্তাই নকৰিব, বনাই থোৱা ৰেডি কৰি থোৱা আছে, আপুনি বহিলেই হ'ল, মই আনি দি আছোঁ। ঠিক আছে, তুমি কৈছা যেতিয়া নেকি বহি লওঁ বাৰু। তুমি লৈ আহা এটা। ধুনীয়াম দা, এইটো আপোনাৰ স্পাইৰেল পটেটো লওক। দিয়া, এইটোৱে নেকি স্পাইৰেল পটেটো? তেখেতৰ খাম লাগিছে, ইয়াৰ দামটো কেইটকা? দামটো বৰ বেছিকৈ ল'ম বুলি ভবা নাই, 30 টকামানকৈ ল'ম বুলি ভাবিছোঁ, আৰু কামটো নতুন যে আজোখা লাগিছে অলপ। চিন্তা নকৰিবা, প্ৰথমতে অকণমান খোজোকা লাগে, তাৰপিছত চব ঠিক হৈ যাব। 2 এদিন যোৱাৰ পিছত যেতিয়া মানুহবিলাকে গম পাব যে তুমি ইয়াত কিবা এটা কাম আৰম্ভ কৰিছা বুলি, তেতিয়াহে আহিব। যেতিয়া ইয়াত এদিন খাই জিভাৰ সোৱাদ পাই যাব, তেতিয়া নেক্সট দিনা আকৌ এজন আহিব, তাৰ লগত বেলেগ এজন আহিব, তেনেকৈ কাষ্টমাৰ বাঢ়িব আৰু। ঠিক আছে ঘিতি, তুমি কামত লাগি থাকা, মই যাওঁ আৰু। খাই ভালে লাগিলে তোমাৰ স্পাইৰেল পটেটো দেই। সঁচাকৈ ভাল লাগিছেনে? তেনেহ'লেতো কথাই নাই আৰু, কাষ্টমাৰ আহিলে মই ধাম ধুম দি যোৱাহে কথা। তুমি চিন্তাই নকৰিবা, মই খাই ভাল পাইছোঁ যেতিয়া নেকি, বাকীবিলাক কাষ্টমাৰেও ভাল পাব। তুমি চিন্তা নকৰিবা, তুমি লাগি থাকা, মই বজাৰখন কৰি আহোঁ, তাৰপিছত তোমাৰ লগত ময়ো অলপ লাগি দিম বাৰু দেই। ঠিক আছে, আপুনি বজাৰ কৰি আহকগৈ। ইয়াত দেখোন এখন স্পাইৰেল পটেটো চব নতুনকৈ খুলিছে নেকি, আগতেতো দেখা নাছিলোঁ। ৰাতিপুৱা একো খাই অহা নাই, ইয়াতে দুটামান মাৰি থৈ যাওঁ। ভাইটি, এই নতুনকৈ ওলাইছে যে কি স্পাইৰেল পটেটো নেকি, সেইটো দিয়াচোন, খাই চাওঁ কেনেকুৱা লাগে। পাব দাদা, বহি লওকচোন আপুনি আগতে। বহিব নালাগে, থিয় দিয়া, মই একদম থিয় খাই ভাল পাওঁ বেছি। কি হ'ল, কি চাই আছা? দিয়া সোনকালে। এইটো লওক দাদা। নাম। তুমি কিন্তু এখন ইয়াত খুলি বৰ ভাল কাম কৰিছা দেই, নহ'লেতো আমি খাবই নাপালোঁ হয় এইবিলাক বস্তু। মজা লাগিছে দেই, আকৌ আহিম পিছত খাবলৈ, এতিয়া গৈ থাকোঁ, দেৰি হৈছে। আহিব দাদা। এতিয়া কেইটকা হ'ল? 30 টকা হ'ল দাদা। ঠিক আছে, এইটো লোৱা, আহিছোঁ দেই।